ৰাতিপুৱা 5টা বজাতে আমি ওলাই আহিছোঁ, একো খোৱা নাই। এতিয়া খালী চাহ একাপ খাওঁ, কেক বিস্কুট একো নাখাওঁ, আমি খালী চাহ খাম। চাহ খাই ৰাওনা হ'ম বাৰু। তো গাইছ আহি আছে আমাৰ ট্ৰেইন, তো আমি এতিয়া যাম। আমি ক'ত যাওঁ আপোনালোকে চাই থাকক, সম্পূৰ্ণ দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। আহি আছে। তো ফ্ৰেণ্ডছ, তোমালোকে চাই আছা আমাৰ ট্ৰেইনৰ যাত্ৰা আৰম্ভ হৈ গ'ল। তো মই ভিতৰৰ ফালেও দেখাব চেষ্টা কৰিম, ভিতৰৰ পৰা বাহিৰৰ ফালে দেখাব চেষ্টা কৰিম। আপোনালোকে চাই থাকক খালি সম্পূৰ্ণ ভিডিঅ'টো। এই ওলাইছে, গুৱাহাটী ষ্টেচনৰ পৰা ওলাই গ'ল প্ৰায়, চাই থাকক। তো নমস্কাৰ বন্ধুসকল, মই এম জে আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল MJ9XM। তো আজি মই মানে যোৱা নিশা 7টা বজাত মই ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু আজি ৰাতিপুৱা 7টা বজাত গুৱাহাটীৰ পৰা ট্ৰেইন ধৰিছোঁ, ৰাজধানী এক্সপ্ৰেছ। আপোনালোকে চাই আছে, গম পাইছে, ট্ৰেইনটো চাই গম পাইছে, ভিডিঅ' হৈ গৈছে। তো গুৱাহাটী টু পাটনা, মই আজি কিবা এটা ঝেমেলাৰ কাৰণে মই পাটনা গৈ আছোঁ। তো আপোনালোকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰিব, আৰু মানে চাই থাকক, বাছ কিনো ক'ম আৰু, নিজে চাই থাকক ভিডিঅ'টো। মানে আমি গুৱাহাটীৰ পৰা পাটনা পাওঁতে ক'ত কি হয় নহয় গোটেইখিনি কথা মই দেখাব চেষ্টা কৰিম। গোটেইখিনি কি ক'ত কি হয়, কেনেকৈ কি কৰোঁ নকৰোঁ, কেনেকুৱা লাগে চাই থাকিব। মাজে মাজে মই বাহিৰৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম, বাহিৰৰ দৃশ্যটো দেখাই দেখি মই আপোনালোকে চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বন্ধুসকলৰ মাজত আপুনি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। Where have I been? Stupid silence. You've been standing right there all along, even though it's been unspoken so long. আৰু জীৱনত প্ৰথমবাৰ ৰাজধানী ট্ৰেইনত আহি আছোঁ, খুব ভাল লাগি আছে মোৰ। তো আপোনালোকে ৰাজধানী ট্ৰেইনত ক'ৰবাত চমান কৰিছে যদি জনাব। মই কিন্তু যোৱা নাই, মই আজি প্ৰথমবাৰ গৈ আছোঁ। মোৰ খুব ভাল লাগিছে, খুব ভাল লাগিছে, মই বহুত হেপী। তো আহক আপোনালোকে মোৰ লগে লগে, বলক। চবকে খানা পিনা দি গৈ আছে, এইটো ব্ৰেকফাষ্ট হয়। ইয়াত তোমাৰ বাটা আছে, আমুল আছে, ঠাণ্ডা আছে, ব্ৰেড আছে, আগেৰা বাগেৰা বাই কিবা কিবি আছে, সৰু পোৱালি নিচিনা এইবিলাক চচ টচ দি দিছে বাৰু। যিয়ে নহওক খাই লওঁ। টিকেটতো বিলটো দিয়া হৈছে বাৰু। এইবিলাক ফ্ৰী বুলি নাভাবিব দেই, এইবিলাক ফ্ৰী নহয়, কিন্তু টিকেটৰ লগতে বিল লৈছে। I'm only waiting for you, just waiting for you to give it enough. সময় হৈ গ'ল 12:15 হোৱাৰ লগে লগে আহি গ'ল আমাৰ দুপৰীয়াৰ খানা। তো খানা লগত কি দিছে চাব লাগিব বাৰু। যিয়ে নিদিয়ক সেইটো পিছত দেখা যাব, তেখেতে দিছে, আমি খাম। অৰ্ডাৰটো বাৰু আমিয়ে কৈছোঁ, ব্ৰইলাৰ মাংস, দালি, ৰুটি, ভাত এইবিলাক দিছিলোঁ অৰ্ডাৰ। যি আহিছে তাকে খাব লাগিব এতিয়া। তো কিনা বস্তু হয়, খাই লওঁ। তো অলপ আপোনালোকে ৱেইট কৰক, মই ভাতটো খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ ষ্টেচনৰ বাহিৰত গৈ। চ' গাইজ এতিয়া সময় হৈ গ'ল 1:05। তো 1:05 হোৱাৰ লগে লগে আমি আহি পাই গ'লোঁ নিউ জলপাইগুৰি। তো এতিয়া আমি নিউ জলপাইগুৰিত আছোঁ। ষ্টেচনটো মোটামুটি ইমান সৰু নহয়, ইমান ডাঙৰ নহয় বাৰু। আমি তাতে ৰাজধানী ট্ৰেইনত আহিছোঁতো, আমনি লগা নাই, খুব ভাল লাগি আছে। তো মই আছোঁ, মোৰ লগত মোৰ বন্ধু ৰাজা আছে। মই ইমান টাইমে চিকিউৰিটি ৰাখিছিলোঁ, মোৰ লগত কোনো এটা দেখুওৱা নাছিলে। এয়া মোৰ বন্ধু ৰাজা। চিনি পাইছে কোনে কোনে? কমেণ্ট ঠকনা হে, ঠিক আছে, কমেণ্ট ঠকনা হে। কোনে কোনে চিনি পাইছে? হয়তো নিউ জলপাইগুৰি। এইখন ট্ৰেইনতে আহিছোঁ আমি, আকৌ এখনতেই যাম বাৰু। আমি ৰিটাৰ্ণ এখনতে হ'ম। তো অলপমান বাহিৰত দেখাই দিলোঁ আৰু, ইয়াত 10 মিনিট ষ্টপেজ হয়। I just wanna be certain. I don't wanna waste all our time.
I've been waiting for a sign. Don't you feel the same? You want it for us. Finally guys, আমি আহি পাই গলো পাটলিপুত্রা স্টেশন। তো পাটলিপুত্রাত আহি আমি নামি গলো এতিয়া। তো আমাৰ সফৰ ইয়াতে খতম হ'ল। তো বাকি ঝামেলাখিনি আছে, আমি কি ঝামেলা আছে সেইখিনি মিটাই লওঁ। তাৰপিছত অহাকালি উভতিম আকৌ। ৰাতি পাৰোঁ নে দিনত পাৰোঁ। আৰু ষ্টেচনটো এবাৰ মই দেখাই দিছোঁ, চাওক। তো সেইখন ট্ৰেইনত আমি আহিছিলোঁ। তো তাৰপৰা আমি নামি দিওঁতে মানে অলপ ভিৰ আছিলে, সেইটো কাৰণে মই ভিডিঅ'টো শ্বুট কৰিব পৰা নাই। তো তথাপিও দেখাই দিছোঁ, চাওক। এইটো ষ্টেচনৰ বেক চাইড হয়, ইণ্ডিয়ান ফ্লেগ, খুব ধুনীয়া, চাওক। ডাঙৰ ৰাজাবাই গৈ আছে। But don't hurry, oh slowly, oh yeah. The moon is around us. You look into my eyes, together feel so high. To make a way to twilight, my only, my bestie. itu mana color change hoye lagi bahut dhuniya lagi ase. To এতিয়া আমাৰ যাব লাগিব বিজয়নগৰ। ওইতে বিজয়নগৰৰ কাৰণে আমি গাড়ী ধৰিম। অটো পাওঁ নে কি পাওঁ চাওঁ, বা টেক্সি পাওঁ। যাম বিজয়নগৰ। আমি তাত চাহ খালোঁ, স্পেচিয়েল চাহ খালোঁ, মাটিৰ কাপত দিছিলে, চাহটো খাই ভাল লাগিল। দেখাব নোৱাৰিলোঁ, বহুত ভিৰ আছিল কাৰণে অলপ অসুবিধা আছিলে। এতিয়া চাওক আপোনাৰ লাইট অৰেঞ্জত আহি গ'ল, পাৰ্পল, গ্ৰীণ, ব্লু, অৰেঞ্জ, এনেকুৱা মানে কালাৰ চেঞ্জ হৈ থাকে। এইটো ধুনীয়া। तो दीदी का ऑटो में हम लोग जा रहे हैं अभी। दीदी लेके जाएगा हम लोगों को विजयनगर तक ना दीदी। क्या चलिए। तो थैंक यू दीदी, बहुत अच्छा से आपने सफर करा दिया हम लोगों को, पहुंचा दिया, बहुत अच्छा लगा है। ये यूट्यूब में जाएगा ये वीडियो, तो प्रॉब्लम नहीं है ना आपका? नहीं कोई प्रॉब्लम। मुझे यही अच्छा लगा है क्योंकि एक मर्द का काम जो आप संभाल रहे हैं ना, ये हमारा हिंदुस्तानी है। बस थैंक यू।